নমস্কাৰ। আজি পূজা চাবলৈ বুলি আমাৰ পৰিয়ালৰ সকলো সদস্য একেলগত আহিছোঁ। আজি পূজা ছেকেণ্ডৰ দিন। এইবাৰ মই কাকপথাৰতে পূজা চাইছোঁ, যিহেতু মই কাকপথাৰতে বিয়া হৈছোঁ আৰু মোৰ বিয়া হোৱা আজি 3 বছৰ হ'ল, কিন্তু কাকপথাৰত এবাৰো পূজা চাই পোৱা নাই। এবাৰ প্ৰথম চাইছোঁ। পূজা বুলি ক'লে মেলাই মেইন নহয় জানো। এইফালে আমাৰ মামাই এটা দোকান এখন দেখাই দিছোঁ অকণমান। এইবাৰ আমাৰ কাকপথাৰত মা কামাখ্যা মন্দিৰ মন্দিৰ বনোৱা হৈছে। এইটো 2-3 মাহ আগৰ পৰা বনোৱা হৈছে, কাৰণ এবাৰ আমাৰ ইয়াত 100 বছৰ পূৰ হ'ল দুৰ্গা পূজা পতা। তাৰ কাৰণে এইফালে নামো আহিছে, দেখিছে। বহুত ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। ভাবা কথা নহয়, সিদ্ধি বাটত আছে কণা বৃদ্ধি বুলি ক'ব লাগিব। কাৰণ অসমে কি হেৰুৱাইছে, আমি কি হেৰুৱাইছোঁ চবেই জানে নহয় জানো। তাৰ পিছতো আমাৰ কেনেকৈ ফূৰ্তি হ'ব পাৰে, কেনেকৈ মন ভাল হ'ব পাৰে নহয় জানো। তাৰ মাজতো আমি ইয়াৰ পূজা চাবলৈ বুলি আহিছোঁ। আমাৰ ঘৰৰ সকলো সদস্য আহিছে, এইফালে আমাৰ খুৰী ভাইটিহঁতে চবেই আহিছে। তো আপোনালোককো পূজা অকণমান দেখাই দিছোঁ। এইফালে মামা আইতাহঁতে দোকান দিয়ে, যিহেতু তাতে অকণমান দেৰি থাকিলোঁ। এইফালে খুৰীকো লগ পাই গ'লোঁ, 2জনী খুৰী। এইফালে চুপু, আমি এইফালে অকণমান মেলা ফুৰিবলৈ আহিলোঁ। এইফালে দেখিছোঁ যে আৰু এইফালে অঞ্জু মামীয়ে চাহ দি আছে, যিহেতু কৈছোঁ এখন আমাৰ অসমীয়া পূজা। ইয়াতে মানে চাহ তাহ ব্যৱস্থাও দিয়া হৈছে, চাহ খিচিৰি চব। এইফালে আমি চাহ তাহ খাই লৈছোঁ। ইয়াতে মানে নামো হৈছে, সেইকাৰণে আইতাহঁতে চবেই আহিছে, আমাৰ ঘৰৰ চবেই আহিছোঁ। ইয়াত দেখিছেনে, এইবাৰ খিচিৰি খাবলৈ লৈছোঁ। খোৱাহে কথা মানে দেই, কিন্তু এবাৰ পূজা ইমান বেছি ভাল লগা নাই, কাৰণ মানুহো ইমান হোৱা নাই আৰু মনবোৰ চবৰে সেমেকা আৰু মানে হেৰেঙা, গম পাইছেনে। এইফালে মামীহঁতে চবেই মানে আমি মামা আইতাৰ দোকানতে সোমাই আছোঁ। এনেকৈ ঘৰৰ মানুহৰ লগত পূজা চাই খুব বেছি ভাল লাগে। দেৱী মা দৰ্শন কৰাৰ আগতে ইয়াত দেখিছেনে, জুবিন দাক মানে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই।